हेलो फ्रेंड्स আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো neirik nabanita এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো এটা আনবক্সিং ভিডিঅ' মই এটা বস্তু অৰ্ডাৰ কৰিছিলো কালি ৰাতি আৰু এতিয়া আহি পালে কিনো সেই বস্তুটো বলক তেতিয়ালে ভিডিঅ'টো আজি আৰম্ভ কৰো neirik হেল্ল কৈ দিয়া হেল্ল আৰু আজিৰ এই আনবক্সিংটো কৰিব neirik ইয়া এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো কি কৰিছিলো দেখাই দিয়া neirik খুলি দিয়া চাও এয়া মোবাইল মই এটা মোবাইল অৰ্ডাৰ কৰিছিলো আৰু সেই মোবাইলটো হৈছে মই আপোনালোকক দেখাই আছো বাৰু এইটো হৈছে মই যে অৰ্ডাৰ কৰিছিলো এইটো এটা মোবাইল এইটো মোবাইল হয় Samsung Galaxy F22 মই অৰ্ডাৰ কৰিছিলো কালি ৰাতি কৰিছিলো আৰু ফাস্টাৰ ডেলিভাৰি হয় আজি আহি পালে কিয়নো কালি ৰাতি ইমান জালা পালো নহয় মিষ্টাৰৰ ফোনটো হঠাতে বেয়া হৈ গ'ল সেই কাৰণে মই অৰ্ডাৰ কৰিব লগা হ'ল বাৰু এতিয়া মই মোবাইলটো আপোনালোকক খুলি দেখাই আছো চাই থাকক কি আছে মই নিজেও নাজানো কি আহিছে কি আছে ভিতৰত এয়া neirik এতিয়া মোবাইলটো এয়া neirik মোবাইলটো পাৰিছা নে মই হেল্প কৰো এতিয়া নোৱাৰিবা দিয়া মই হেল্প কৰি দিম ওকে এইটো হৈছে ফোনটো ব্ল্যাক কালাৰ ভালেই লাগিছে বাৰু ধুনীয়া ফোনটো আৰু এইটো চাৰ্জাৰ আছে আৰু ইয়াৰ ফিচাৰসমূহ বাৰু মই চাই লওক আৰু আপোনালোকক কৈ দিওঁ কি আছে 6GB RAM তাৰপিছত 128GB ROM তাৰপিছত 6000 বেটাৰী তাৰপিছত আপোনাৰ ফ্ৰণ্ট কেমেৰা হ'ল 13MP বেক কেমেৰা আপোনাৰ 48MP প্লাছ 8MP প্লাছ 2MP প্লাছ 2MP বেক কেমেৰা আৰু ডিসপ্লেৰ কথাটো ক'ব নালাগে আপোনালোক সকলোৱে জানে নাজানো কেনেকুৱা হ'ব ফোনটো ভালেই হ'ব চাগে ইমান ৰাতি টেনচন হ'ল নহয় হঠাতে মিষ্টাৰ ফোনটো নেটৱৰ্কে কাম নকৰা হৈ গ'ল তো কি কৰো কি নকৰো এনেকুৱা অৱস্থা হৈ গ'ল তো মিষ্টাৰে ক'লে যে তুমি অনলাইন অৰ্ডাৰ কৰা কেতিয়া আহিব চোৱা তো মই অনলাইন অৰ্ডাৰ কৰিবলৈ মই চেক কৰিলোঁ তেতিয়া দেখাইছে যে তোমাৰ ডেলিভাৰী টুমৰো 2 PM সেইকাৰণে বহুত ভাল লাগি গ'ল যেটো ফাস্টাৰ ডেলিভাৰী আছে সেইকাৰণে মই অৰ্ডাৰ কৰিলোঁ আৰু এইটো মই কেছ অন ডেলিভাৰী কৰা নাই এইটো ক্ৰেডিট কাৰ্ডেৰে লৈছোঁ আচলতে মোৰ নহয় মই লোৱা নাই মোৰ মিষ্টাৰে লৈছে ইমানেই দিগদাৰি পালোঁ নহয় ৰাতি 12 বজালৈ মিষ্টাৰে মোবাইলটো খুচৰি থাকিলে কিন্তু ভাল নহ'লে একদম জ্বালা পালোঁ খঙো উঠি গ'ল সেইকাৰণে পটককৈ অৰ্ডাৰ কৰিলোঁ আৰু মই এইটো লৈছোঁ ফ্লিপকাৰ্টৰ পৰা আগে পিছেও মই ফ্লিপকাৰ্টৰ পৰাই চব বস্তু অৰ্ডাৰ কৰোঁ কিন্তু স্পেচিয়েলি মোবাইল লোৱা নাছিলোঁ Samsung কোম্পানীটো মই বহুতেই ভাল পাওঁ এতিয়ালৈকে মই যিমান ফোন ব্যৱহাৰ কৰিছোঁ চব Samsungৰে হয় আৰু বৰ্তমান যিটো মই ইউজ কৰি আছোঁ এইটোও Samsungৰে হয় Samsungটো মোৰ কিবা এটা ভাল লাগে বিশেষকৈ Samsungৰ চাউণ্ডটো খুব বেছি লাউডো নহয় খুব বেছি শ্ল' নহয় মিডিয়াম মোৰ ভাষাত আৰু মিহি সেইকাৰণে Samsungে মই ভাল পাওঁ যি কি নহওক অৰ্ডাৰ কৰিলোঁ হঠাতে কৰিলোঁ আৰু ফাস্টাৰ ডেলিভাৰী হ'ল সেইকাৰণে ভাল লাগিলে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নতুন ফোনটোৰে ভিডিঅ' বনাই এটা আপলোড কৰিম বাৰু কেনেকুৱা হয় গম পাম তেতিয়া আজিলৈ এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব বাই বাই